বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি ওয়াকাফা ওয়াসসালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা, আম্মা বা'দ। আমাৰ অসমীয়া ওজিফা চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আল্লাহে নিশ্চয় আপোনালোকক ভালে ৰাখিছে। আজিৰ বিষয়টো হৈছে স্পাৰ্ম ধাতু বা বীৰ্য সম্পৰ্কে। বৰ্তমান সমাজত ৯৭% নজোৱান ধাতু বেমাৰত ভুক্তভোগী হৈ আছে। যৌৱন শক্তি বহুগুণে কমি গৈছে। ইয়াৰ মূল কাৰণ বহুতো আছে যদিও কিছু কাৰণ হ'ল বেয়া চিন্তাধাৰা, নিজৰ যৌৱন শক্তি অপকৰ্মত ব্যৱহাৰ কৰা, তাৰে লগতে সঠিক খাদ্য নোখোৱাৰ ফলত বীৰ্য পাতল হৈ গৈছে, লিংগ কমজুৰি হৈ গৈছে। সেয়েহে বীৰ্য ডাঠ, ঘন আৰু গাঢ়াৰ লগতে লিংগৰ কমজুৰি দূৰ কৰাৰ এটি উপায় হ'ল আপুনি ৬টি বা ৭টি পদিনাৰ পাত ল'ব। পাতবোৰ ভালকৈ ধুই ল'ব, লগতে এগিলাচ পানী ৰাখিব। তাৰপিছত এই আয়াতটি ১০০ এবাৰ পঢ়িব। আয়াতটি হৈছে ইন্নাল্লাহা আলা কুল্লি শাইইন কদিৰ, ইন্নাল্লাহা আলা কুল্লি শাইইন কদিৰ, ইন্নাল্লাহা আলা কুল্লি শাইইন কদিৰ। এই আয়াতটি ১০০ এবাৰ পঢ়াৰ পিছত পদিনাৰ পাতত লগতে পানী গিলাচত ফুক দিব। তাৰপিছত পদিনাৰ পাতবোৰ ভালকৈ চোবাই খাব, লগতে পানী গিলাচ পান কৰিব। এই আমালটি ১ৰ পৰা ৪১ দিন কৰিব। ইনশাআল্লাহ কম সময়ৰ ভিতৰত ইয়াৰ ফাইদা উপকাৰ শক্তি দেখিবলৈ পাব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।